নমস্কাৰ আজিৰ ভিডিঅ'টোত কি বনালো চাওঁ আহকচোন এটা কুকাৰত পানী বইল কৰি ললো তাতে মই দিলো ছাগলীৰ মাংস ইয়াত মই এতিয়া কি দিম দালচেনি দিম ইলাচি পিয়াজ নহৰু লগতে আদা দিম অকণমান নিমখ দি দিম সোৱাদ অনুসাৰে নিমখ দিম আৰু এই যে ফেনখিনি আহিছে এইখিনি মই মাজে মাজে কাটি ৰাখিম এই ফেনখিনি মই এই কাৰণে কাটি ৰাখিছোঁ যাতে হুইসেল দিওঁতে অসুবিধা নহয় নহলে বৰ অসুবিধা হয় এতিয়া মই ঢাকনখন মাৰিলো প্ৰায় 6টা মান হুইসেল অহাৰ পাছত মই এইখিনি নমাই ৰাখি এতিয়া মই মাটিৰ কেৰাহীটো পাতি দিলো তাতে মাষ্টাৰ্ড অইল দিলো আৰু মই আলুখিনি ফ্ৰাই কৰি লম এতিয়া আলু দি দিলো আলুখিনি ফ্ৰাই কৰি লম ভালদৰে তাতে কম পৰিমাণে নিমখ দিম যেহেতু মাংস দিছোৱে অকণমান হালধি দি ভালদৰে লৰাম গোল্ডেন ফ্ৰাই কালাৰ হোৱালৈকে মই ফ্ৰাই কৰিম এতিয়া প্ৰায় হৈ গৈছে এখিনি সিজিছে মই এতিয়া কাঢ়ি ৰাখিম এখিনি এখন থালত মই কাঢ়ি ৰাখিম এতিয়া মই দি দিম পিয়াজখিনি ফ্ৰাই কৰি লম অকণমান কেঁচা নহৰু গোটাকে দি দিম ইয়াতে দিম ইলাচি তেজপাত দালচেনি আৰু 1 চামুচ জিৰা পাউডাৰ যিখিনি ঘৰতে বনাই লোৱা হৈছে সেইখিনি দি দিম মই আৰু এতিয়া বইল মাংসখিনি ইয়াত দি দিম নিমখ নিদিওঁ যেহেতু দি ৰখা হৈছিল হালধি দি দিম লগতে ভালদৰে লৰাই দিম আৰু কেঁচা জলকীয়া দিম যেহেতু ঘৰত সৰু ল'ৰা ছোৱালী আছে সেইকাৰণে মই জলকীয়া ফালি নিদিওঁ বা এক্সট্ৰা জালুকো দিয়া নাই এতিয়া মই থেতেলিয়াই লোৱা নহৰুখিনি ইয়াত দি দিম পিছত দিলে নহৰুখিনি গোন্ধটো বেছি ভাল ওলাই ঢাকি দিম অলপ সময় ঢাকি দিয়াৰ পাছতে মই বইল পানীখিনি ইয়াতে দি দিম আৰু উতল অহালৈ অপেক্ষা কৰিম এতিয়া আলুখিনি দিম মাংসখিনি প্ৰায় ৰেডিয়ে হৈ গৈছে আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পাইছে চাই তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব আজিৰ এই অসমীয়াৰ এসাঁজ ৰেডি হৈ গ'ল খাবৰ কাৰণে এয়া আজিলৈ তেনেহ'লে আহোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয়কৈ জনাব ধন্যবাদ